এছএছ এডুকেশ্যন ব্লকৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত মই যি ভিডিঅ' আপলোড কৰিবলৈ গৈ আছোঁ, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব। আমি দৈনন্দিন জীৱন যাত্ৰাত বহুতো মানুহ লগ পাওঁ আৰু আমাৰ পৰা বহুতো মানুহ আঁতৰিও যায়। কিন্তু আজি মই এই ভিডিঅ'টোত যি দুজন ব্যক্তিৰ কথা মই আলোচনা কৰিম, এই ব্যক্তি দুজন আমাৰ পৰা কেতিয়াও এৰি নাযায় বা দূৰত নাযায়। সেইকাৰণে এই দুজন ব্যক্তি আমি কেতিয়াও পাহৰিব নালাগে। তাৰ প্ৰথম ব্যক্তিজন হৈছে যিজন ব্যক্তিৰ হাতৰ আঙুলি ধৰি আমি খোজ কঢ়া শিকিছিলোঁ, যিজন ব্যক্তিৰ অশেষ কষ্টৰ ফলত আমাৰ জীৱনৰ লাইফ ষ্টাইল চেঞ্জ হৈছিল, যিজন ব্যক্তিৰ হাড় ভঙা পৰিশ্ৰমৰ ফলত আজি আমি উন্নত শিখৰত অৱস্থিত হ'ব পাৰিছোঁ, সেই ব্যক্তিজনে হৈছে নিজৰ দেউতা। এই দেউতাকক আমি কেতিয়াও পাহৰিব নালাগে। আৰু দ্বিতীয় ব্যক্তিজন হৈছে যিজন ব্যক্তিয়ে গোটেই নিশা উজাগৰে থাকি আমাক টোপনি নিয়াইছিল, যিজন ব্যক্তিয়ে নিজে নাখায় আমাক খুৱাইছিল, সেই ব্যক্তিজন হৈছে মা। আমি এই দুজন ব্যক্তি অৰ্থাৎ দেউতা আৰু মাকক কেতিয়াও পাহৰা উচিত নহয়। আমি যদি মাক আৰু দেউতাকক পাহৰি যাওঁ, তেতিয়াহ'লে আমাৰ পৰৱৰ্তী যিটো জেনেৰেশ্যন আহিব, এই জেনেৰেশ্যনেও আমাক পাহৰি যোৱাটো স্বাভাৱিক কথা। সেইকাৰণে আমি নিজৰ মাক আৰু দেউতাকক সদায় আমি আগত ৰাখিব লাগিব। আমি সদায় সিহঁতৰ লগত থাকিব লাগিব। সিহঁতক আমি কেতিয়াও পাহৰিব নালাগে। এতিয়ালৈকে যদি কোনোবাই মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।